কলকাতাৰ যিটো মেডিকেল কলেজৰ এগৰাকী ডাক্তৰ মহিলা ডাক্তৰ তেওঁৰ ওপৰত যেনেকুৱা ধৰণৰ পাশবিক অত্যাচাৰ কৰি পেলাই ধৰ্ষণ কৰা হৈছে, তেওঁক হত্যা কৰা হৈছে। শাৰীৰিকভাৱে কোনো পাৰ্টত কোনো অংশত মানে ভালকৈ মানে কিবা কৰা নাই। অমানসিকভাৱে তেওঁলোকে জন্তুৰ দৰে মানে এই যে মমিতা দেৱনাথৰ ওপৰত এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাবিলাক কৰিছে। গতিকে লগে লগে আমি শাসক গোষ্ঠীয়ে লগে লগে তাৰ ওপৰত মানে শাস্তি দিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিল। কিন্তু মমতা বেনাৰ্জীৰ চৰকাৰে এভিডেন্সবিলাক মুচিবৰ কাৰণেহে তেওঁক ব্যৱস্থা লোৱাটো আমি দেখা পাইছোঁ। সেইকাৰণে মানে মই কঠোৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। মমতা বেনাৰ্জী নিজে দায়িত্ব লৈ পেলাই চৰকাৰৰ পৰা তেওঁ পদত্যাগ কৰিব লাগে। পদত্যাগ কৰিলেহে মানে ৰাইজে শান্তি পাব। গতিকে ওলাই আহিছে এনেকুৱা ধৰণৰ অৰ্গেনাইজড কিবা নহয়, যোনে পাৰে তেওঁলোকে ওলাই আহিছে।